স্মরণ মই যে আজি বিহু পাই প্ৰভু কি করবি বিবাহর সম্পর্কে কি চিন্তা করি না প্ৰভু মোৰ আগত তুমি কপটক্ত ভাৱ প্ৰকাশ নকৰিবা বিৰোচন স্বৰ্গ মৰ্ত্য পাতাল তিনিও লোক পৰিভ্ৰমণ কৰিও মই মোৰ জীৱনত এটা বিচাৰিয়ে নাপালোঁ গতিকে প্ৰভু বিৰোচন মই মাত্ৰ আৰু বিবাহৰ আশা ত্যাগ কৰিম কি অদ্ভুত কথা বিৰোচন স্বর্গ মৈত্য বাবা ইনিও কোনো ভাইজা বিচাৰি নাপালা নাপালোঁ প্ৰভু বুঝিলো বিৰোচন এই বিষয়ে তোমাৰ কোনো অনুৰাগেই নাই তুমি ঠিকেই কৈছ প্ৰভু এই ক্ষেত্ৰত এই বিবাহৰ ক্ষেত্ৰত মোৰ কিন্তু মাত্ৰ অনুৰাগ নাই আৰু কি জানা প্ৰভু বিৰোচন এই মায়াময় সংসাৰত মই যাকেই সুধিছো সকলোৱে কয় স্ত্ৰী জাতিৰ বোলে কোনো বিশ্বাস নাই তেনেস্থলত প্ৰভু এনে অবিশ্বাসী নাৰীক বিবাহ কৰাই মই মোৰ জীৱনটো ধ্বংস কৰিব নোৱাৰো প্ৰভু বিৰোচন গতিকে মই বিবাহৰ আশা ত্যাগ কৰিবলৈ আশা তুমি সর্বজ্ঞানী তোমার বিবাহর নাই কোনো প্রয়োজন প্ৰভু তথাপিতো বিৰোচন তুমি কিন্তু ভুল বুজিছা তুমি ভাবিছা তুমি বিষয় ভোগত আকৃষ্ট হলে আমার ঘরের পৰা বঞ্চিত হবা নিশ্চয় প্ৰভু নহয় বিৰোচন প্ৰভু কারণ বৃহস্পতি ধর্ম আচরণে আমার অনুরাগ লাভ করে তুমি মুখ্যস্থান লাভ কৰিব পাৰিবা গতিকে তেনেহ'লে প্ৰভু গৃহস্থী ধৰ্মই কি সকলোতকৈ শ্ৰেষ্ঠ ধৰ্ম নেকি নিশ্চয় বিৰোচন প্ৰভু গৃহস্থী ধৰ্মই সবাতোকৈ শ্ৰেষ্ঠ ধৰ্ম কাৰণ ঈশ্বৰৰ বিশ্বাস ৰাখি হীন ভাৱ ধনী দুখীয়া বিচাৰ নকৰি যি গৃহত সকলোকে সমান দেখে তেনে গৃহতে আমি বাস কৰোঁ গতিকে বিষয় যুগত আকৃষ্ট হ'লে শ্ৰীহৰিৰ সেৱাৰ পৰা লঘু আমন্ত্ৰণ তেনেহ'লে প্ৰভু তোমাৰ বাক্য ৰক্ষা কৰি অৱশেষত মই বিবাহ পাশত আবদ্ধ হ'বলৈ বাধ্য। কিন্তু এটা কথা প্ৰভু কিন্তু কি বিৰোচন মোৰ বিবাহৰ কাৰণে কিন্তু তুমি ভাগ্যমণ্ডিত কৰিব লাগিব আমি বিৰোচন তোমাৰ দয়াময় পাৰিবানে সেই বিৰোচন প্ৰভু অতিকে গুৰুত্বপূৰ্ণ কাম কৰিম আৰু কাৰণ তুমি নগৰীয়া আৰু আমি নগৰীয়া হ'ব নোৱাৰো বিৰোচন গতিকে ভালকে ভাবি চোৱা ভাবিবলৈ একো নাই দয়াময় ভাবিবলৈ একো নাই তুমি যেতিয়া মোক বিবাহ পাশত আবদ্ধ হ'বলৈ বাধ্য কৰিলা তেনেহ'লে দয়াময় বিৰোচনৰ বিবাহৰ বাবে তুমিয়েই ভাগ্যমণ্ডিত কৰিব লাগিব বিৰোচন আমি নিশ্চয় প্ৰভু আমি বিৰোচন আৰু তোমাৰ কাৰণে জানো এই ত্ৰিজগতত কিবা অসম্ভৱ আছে দয়াময় তুমি আমাৰ পৰম ভক্ত প্ৰভু আমাৰ পৰম ভক্তৰ অনুবাঞ্ছা পূৰ্ণ কৰে আমাৰ কৰ্তব্য গতিকে লোৱা বিৰোচন প্ৰভু লোৱা এই দিব্য কংকন যাতে তুমি পৰিধান কৰাবা তেৱে তোমাক স্বামীৰূপে কৰিব গ্ৰহণ আৰু তোমাৰ লগতে সি প্ৰবাস কৰিব লোৱা বিৰোচন লোৱা এই দিব্য কংকন লোৱা বিৰোচন তোমার এই আর্থিক নির্মাণে অভক্তিরে মই পরিশ্রমিত তুমি কেনেকৈ মোক তোমাৰ ভকতিৰ পৰা বিচলিত কৰিবা
শ্ৰেষ্ঠ নে ভগৱন্ত শ্ৰেষ্ঠ? কি ভাবিছা বিৰোচন? প্ৰভু বিৰোচন, বাৰু প্ৰভু, তুমি বাৰু মোক এটা কথা কোৱাচোন, কোৱা বিৰোচন। এই জগতত ভকত শ্ৰেষ্ঠ নে ভগৱান শ্ৰেষ্ঠ? ভকত শ্ৰেষ্ঠ বিৰোচন, আমি ভক্তৰ অধীনতে মাত্ৰ। তেনেহ'লে প্ৰভু, বিৰোচন, যদি ভকতেই শ্ৰেষ্ঠ হয় আৰু মই যদি তোমাৰ একান্ত ভকত হওঁ, তেনেহ'লে মোৰ এটি অনুৰোধ তুমি ৰক্ষা কৰিবানে দয়াময়? নিশ্চয় নিশ্চয় বিৰোচন। তেনেহ'লে শুনা প্ৰভু, কোৱা বিৰোচন। তোমাৰ এই দিব্য কংকণ এই ত্ৰিজগতত কাৰোৰেই পৰিধান কৰাৰ সাধ্য নাই। বিৰোচন, গতিকে প্ৰভু, তোমাৰ এই দিব্য কংকণ তুমি নিজেই পৰিধান কৰি মোৰ পত্নী হ'ব লাগিব। কি ক'লা বিৰোচন? কোৱা দয়াময়। এনে কি অসম্ভৱ? জগতপতি নাৰায়ণৰ বাবে অসম্ভৱ। হা বিৰোচন, মোক চালনা নকৰিবা দয়াময়, বিৰোচন, মোক তুমি আৰু চালনা নকৰিবা। ভক্তৰ কাষৰ অনুৰোধ তুমি কৰিবই লাগিব প্ৰভু। তোমাৰ বাক্য ৰক্ষা কৰি মই যেতিয়া বিবাহ কৰিবলৈ বাধ্য হ'লো, তেনেহ'লে মোৰ অনুৰোধ ৰক্ষা কৰি তোমাৰ এই দিব্য কংকণ তুমি নিজেই পৰিধান কৰি মোক ভক্তি হ'ব লাগিব। হ'ব বিৰোচন। প্ৰভু, ভকত বৎসতু প্ৰভু, ভক্ত বাক্য ৰক্ষাৰ হেতু এই দিব্য কান্তন পৰিধান কৰিবলৈ আমি হৈছো প্ৰস্তুত। প্ৰভু, বিৰোচন, প্ৰভু, তেনেহ'লে লোৱা প্ৰভু, এই মুহূৰ্তত পৰিধান কৰি এই দিব্য কংকণ অগ্নিৰূপে জিৰণি লোৱাহি তুমি বিৰোচনৰ বুকুৰ মাজত। হ'ব বিৰোচন। লোৱা দয়াময়। বিৰোচনৰ সন্মুখত আজি মনমোহিনী ভক্তি। হে প্ৰভু দয়াময়, তোমাৰ অনন্ত লীলা বুজিবৰ শক্তি আমাৰ নাই প্ৰভু। প্ৰভু, দাসৰ সহস্ৰ অপৰাধ তুমি মাৰ্জনা কৰা। জগতপতি নারায়ণ আছে বিৰোচনৰ অৰ্ধাঙ্গিনী। ধন্য আজি মই, ধন্য আজি মই। চোৱা চোৱা, হে আকাশৰ দেৱতা, চোৱা পৃথিৱীৰ মনুষ্য, চাই মোক পাতালৰ নাগম। আজি স্বয়ং বৈকুণ্ঠপতি নাৰায়ণে ত্যাগ কৰি বৈকুণ্ঠ নিবাস ভক্তৰ বাক্য ৰক্ষা কৰি হ'ল আজি ভকতৰ এই অৰ্ধাঙ্গিনী। এই বিষ্ণু প্ৰিয়াৰতী নাৰায়ণ, তোমাক তোমাৰ অৱশ্য প্ৰণাম।